যাতে মানুহবিলাকে ৰাস্তাত চলাফেৰা কৰিলে কোনো ধৰণৰ অসুবিধা নহয়। Hello friends, what's up guys? This is a blogger. আজি হ'ল 2025 5 অক্টোবৰ। আৰু আজিৰ ব্লগটো ষ্টাৰ্ট কৰিছো মৰ্নিং 8:35 দোকানৰ পৰা ওলাই চাব পাৰো যে ৰাস্তাত পানী জমি আছে। তাৰ পিছতে লগৰ কেইটামানক লৈ ৰাস্তাৰ পানীখিনি যাবলৈ সুবিধা কৰি দিছো যাতে মানুহবিলাকে ৰাস্তাত চলাফেৰা কৰিলে কোনো ধৰণৰ অসুবিধা নহয়। মই যিমানটো জানো এইবিলাক গাঁৱলীয়া ৰাস্তাৰ ওপৰত চৰকাৰে মাথা নামাৰে, কিন্তু যিবিলাক মানুহে ৰাস্তাৰ কামখিনি কৰাই থাকে সেইবিলাক মানুহে গম পাব চৰকাৰৰ পৰা কেনেকৈ কণ্টেক্ট লৈ কামটো কৰাব পাৰি। যোনে এই কামটো কৰাই মেম্বাৰে হওক বা কোনোবাই হওক আমাৰ কামটো সোনকালে কৰি দিব লাগে, কাৰণ আমাৰ ৰাস্তাৰ অৱস্থা বহুতে বেয়া হৈ আছে। এণ্ড পিছবেলা 3টা বজাত গা চা ধুই মেলি ৰেডি হৈ আপোনালোকৰ সকলোৰে চিনাকি বসন্তীখনক লৈ ওলাই গ'লো ঘৰৰ পৰা। আৰু আজি উৎপাত কৰিবলৈ নহয়, গৈ আছো মাৰ লগত কাপোৰ ল'বলৈ। এণ্ড ফাইনেলি আমি আহি পাইছো লালুক চেণ্টাৰ। এণ্ড ইয়াত অহাৰ পিছত কাপোৰৰ কমি নাই, যিফালে চাব সেইফালে অনলি কাপোৰ। তো ফাইনেলি কাপোৰখিনি লৈ মেলি কমপ্লিট। এণ্ড ঘৰত গৈ থাকোঁতে ৰাস্তাতে পালে বৰষুণে, লগতে বাইকৰ পেট্ৰল শেষ।